শব্দ লাম এটা শব্দ প্ৰত্যেকটো আকৰ্ষে প্ৰত্যেকটো হৰফতে এটা 10টা 10টাকে নেকি পাব আলিফ লাম মিম পঢ়িলে আলিফত 10টা লামত 10টা মিমত 10টা 30টা নেকি পাই যাব এটা এটা আখৰত যদি ইমান নেকি তে কোরআনখন তিলাওয়াত কৰিলেই কিমান নেকি কোরআন পঢ়ি কোরআন বুজিব আমি চেষ্টা কৰো বেছি বেছি কোরআন তিলাওয়াত এতিয়াৰ পৰা আমি আৰম্ভ কৰি দিলে ৰমজানত তিলাওয়াত কৰিব লাগিব এতিয়াৰ পৰা আমি টাইম বিলাক মিলাই লওঁ যে এতিয়াৰ পৰা আমি টাইম মিলাই কোনটো টাইমত আমি তিলাওয়াত কৰিম ডেইলি লাগিলে এক পৃষ্ঠাই হওক পাৰিলে গোটেই ৰমজান মাহত কোরআনখন মুকম্মলে খতম কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব কাৰণ কোরআন ৰমজানৰ লগত বেলেগ এটা সম্পৰ্ক কোরআন হৈছে ৰমজানতে অৱতীৰ্ণ হৈছে গতিকে কোরআনৰ কাৰণে আমি নিজকে তৈয়াৰ কৰিব লাগে নিজকে আমি ৰেডি কৰিব লাগে তিলাওয়াতৰ কাৰণে সময় উলিয়াই যাব লাগে যেটো সময়ত মই তিলাওয়াতই করি এই সময়ত মই তিলাওয়াতে থাকিম যিমান সময় হওক 15 মিনিট হওক 20 মিনিট হওক আধা ঘণ্টা হওক এইখিনি সময় মই তিলাওয়াতত দিম যেতিয়া দিওঁ তেতিয়া কোরআনৰ বৰকত কোরআনৰ পৰা যিটো পাবলগীয়া আছিল আমি সেইটো আমি তেতিয়াহে পাব পাৰিম